গাইজ স্বাগতম জনাইছোঁ আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি পূজাৰ দেৱী মাৰ বিসৰ্জন আৰু তাকে চাবলৈ যাওঁ আৰু সেইবাবে ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ আপোনালোককো দেখাওঁ যোৰহাটত কেনেকুৱা পৰিস্থিতি হৈছে আৰু ব'লক তেতিয়াহ'লে এফালৰ পৰা দেখা যায় আৰু এয়া চাওক এইফালৰ পৰা আহিছে এয়া দেৱী ইয়াৰ লগতে আমি খোজকাঢ়ি গৈ আছোঁ চাওকচোন এনেদৰে মোৰ প্ৰথমবাৰ ফাৰ্ষ্ট এনেদৰে মই গৈছোঁ আৰু এইফালে মই সেইফালে নবৌ আৰু এইফালে বাজনী সকলোবোৰ গৈ আছে ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই গৈ থাকক আৰু কৈ নাযাওঁ আৰু ব'লক তেতিয়াহ'লে চাওকচোন মানুহ চব ইমান ভিৰ মানে ৰ'বলৈ জেগা নাই ইমানেই ভিৰ আৰু মানুহ চাওকচোন আৰু এয়া সন্ধিয়া হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ উভতিছোঁ আৰু উভতা সময়তো চাওকচোন মানুহে নধৰা হৈছে এতিয়াও দেৱী মা আনিয়ে আছে বিসৰ্জন দিবলৈ আৰু এইফালে চব মানুহে নধৰা হৈ আছে তথাপিতো আৰু নাচাওঁ আৰু এইফালে চব একদম লাইট চাইট লগাই একদম ডিজে লগাই একদম পূৰা আছে একদম পূৰা মজা লাগিলে আৰু এনেদৰে মানে যোৰহাটৰ পূজা আৰু বিসৰ্জন দিলে আৰু এইফালে চব বেলুন এটাই আৰু এইফালে লাইট জ্বলা মানে এইটো কি বুলি কয় নাজানো আৰু এনেকৈ লৈ পিনি আৰু ঘৰলৈ ঘূৰিলোঁ আৰু এইফালে নতুনকৈ বনোৱা অভাৰব্ৰিজখন এইখন ভালদৰে চাই লওক আৰু তেতিয়াহ'লে ঘৰলৈ গৈ থাকোঁ আৰু আমি সম্পূর্ণ পরাধারী পরম ব্রহ্ম বিষ্ণু
ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বাই বাই। নিজেও হাঁহি থাকক, আনকো হহাই ৰাখক। বাই বাই।